ৰাতিপুৱাই ওলাইছোঁ এতিয়া বাজিছে ঘড়ীত 9:15 আৰু আমি ওলাইছোঁ এতিয়া যাবলৈ মোৰ ঘৰলৈ মানে যোৰহাটলৈ সম্পূৰ্ণ 1 বছৰৰ মূৰত আজি ঘৰ যাবলৈ ওলাইছোঁ সো বহুত হেপী ঘৰলৈ ওলাইছোঁ মানে বেছি দিনৰ কাৰণে নহয় খুব বেছি 3 দিন কিন্তু যি নহওক সেই 3 দিন বুলি হ'লেও মই মানে বহুতেই হেপী কাৰণ ঘৰ বুলি ক'লে কিবা ভাল লাগে যোৰহাট বুলি ক'লে কিবা এটা ভাল লাগে সো তেতিয়ালে মই বোলো আপোনালোককো আজি লৈ যাওঁ যোৰহাটলৈ তো লেটছ ষ্টাৰ্ট আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বিশ্বনাথ চাৰিআলিৰ পৰা আৰু বহুতেই বেছি গৰম আজি এয়া জীয়া ভৰলী পাৰ হৈ আমি এতিয়া বালিপাৰা পাম আৰু তেজপুৰ মিছন চাৰিআলি পাৰ হৈ আমি এতিয়া দলঙৰ ফালে গৈ আছোঁ কলেভোমোৰা দলঙৰ ফালে আৰু বাবুৰো লাহে লাহে ভোক লাগিছে বোলে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিয়ে ওলাইছিলোঁ যদিও তাৰ ভোক লাগিলে বোলে নাখাওঁ বুলি ভাবিছিলোঁ যদিও এতিয়া ক'ৰবাত খাব লাগিব কিবা এটা তো চাওঁচোন ক'ত খাওঁ এইফালে তাৰ মুখখন চক ভোকত অৱস্থা নাই বেচেৰাটোৰ আমি জখলাবন্ধাতে বাঞ্জাৰাখনতে সোমালোঁ কাৰণ অলমষ্ট দেৰিয়ে হৈছে এতিয়া তো সেইকাৰণে আমি পুটুককৈ কিবা এটা খাই লওঁ বুলি ভাবিলোঁ আৰু সি খাব বিচাৰিলে ৰুটি আৰু আমি খালোঁ পৰাঠা এনেকৈ তাৰপিছতে আমি এতিয়া গৈ আছোঁ কাৰণ ঘৰত গৈ ভাতো খাব লাগিব RRLৰ গেটখন পোৱাৰ লগে লগে ক'ৰবাত যোৰহাট পালোঁ নিচিনা লাগে ঘৰ পালোঁ নিচিনা লাগে আজিও সেই তাৰ ব্যক্তিক্ৰম নহ'ল RRLৰ গেটখন পাই পেলাই এনেকুৱা লাগিছে ঘৰ পালোঁহি আৰু সঁচাকৈ ঘৰ পালোঁহিয়ে মোটামুটি যোৰহাট সোমালোঁ আমি পালোঁহি যোৰহাট আৰু এওঁ আনিব গৈছে কিবা কিবি সৰু সুৰা বস্তু আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আকৌ দলংখন পাৰ হৈ পেলাই আমাৰ গাঁৱৰ ফালে সোমালোঁ এফালে আমাৰ গাঁৱৰ ফালেদি গৈ পেলাই গৰখীয়া দৌল পায় আৰু ইফালে কপিলামুখতো যাব পাৰি আৰু আমাৰ গাঁওখন বালিগাঁও কুৰুকাতলি বুলিয়ে কয় আৰু গাঁৱত সোমোৱাৰ লগে লগে এটা সেউজীয়া পৰিৱেশ দেখা পাইছে চাগে এয়াই আমাৰ সৰু ঘৰখন মৰমৰ ঘৰখন শেৱালি ফুলৰ ধুনীয়া গোন্ধ আৰু লগতে সৰু সৰু মাৰ মৰমৰ ফুলবিলাক গছবিলাক বহুত যত্নত ডাঙৰ কৰিছে মায়ে আৰু কিবা এটা ভাল লাগে মোৰ সোমাই পেলাই এইবোৰ চাই পেলাই দেখিছে তুলসী ভেটি বনাই থৈছে কাতি বিহুৰ কাৰণে আৰু এইফালে এইবোৰ গছবিলাক ফুলবিলাক মৰমৰ দেউতাই ফালে লাগি আছে কামত আৰু এয়া দেখিছে মা দেউতা আৰু সিফালে জেঠাইও আছে তো যোৰহাটত থকা দিনকেইটা আমি ঘূৰিলোঁ ভালকৈ
এদিন গ'লোঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ, কাৰণ তালৈ নোযোৱাকৈ আমাৰ নহয়েই, কাৰণ প্ৰত্যেকবাৰ গ'লে তালৈ এবাৰ যাওঁৱেই। আৰু তাত গৈ পেলাই আমি ঘূৰিলোঁ অকণমান আৰু ফটো চটো ক্লিক কৰিলোঁ। আকৌ আহি পেলাই আমি পাতিলোঁ কাতি বিহু। মায়ে চাকি তাকি জ্বলালে, শৰাই দিলে, বাবুৱে মায়ে মিলি কিবা কিবি বনালে। এনেকৈয়ে দিনকেইটা পাৰ কৰিলোঁ আৰু চাওঁতে চাওঁতে আমাৰ আহিবলৈই হ'ল। তো যোৱাৰ দিনটো আহিলেই, দেউতা মা জেঠাই সকলোকে এৰি আকৌ ওলালোঁ। আমাৰ ঘৰৰ মা দেউতাৰ ময়েই অকল সন্তান, উপায় নাই, এৰিব যাবলৈ বেয়া লাগে, বাট কি কৰিম আৰু। এনেকৈয়ে মোৰ যোৱাৰ দিন আহিলে। চব আপোনালোককো দেখালোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব। ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে যোৰহাটকো বিদায় দিলোঁ আৰু আজিলৈ আপোনালোকৰ পৰাও বিদায় ল'লোঁ। ধন্যবাদ।